এটা মাইনৰিটি এলেকা কোনো ধৰণৰ নিৰ্দেশনা মানি চলা হোৱা নাই সেইটো আমাৰ দৃষ্টিগোচৰ হৈছে। নিশ্চিতভাৱে কিছু অঞ্চলত আপোনালোকে যদি ভাৰতবৰ্ষৰ যদি চায় ক'ৰবাত ডক্টৰৰ ওপৰত অত্যাচাৰ হৈছে, ক'ৰবাত ডক্টৰক মাৰিছে, হস্পিটেলত থুই পেলাইছে আৰু এইবিলাক মানে এই অজ্ঞতাৰ কাৰণে এনেকুৱা অঞ্চলবিলাকত হৈছে। আৰু কিছুমানে অজ্ঞতা নে ধৰ্মান্ধতা, এইটো ধৰ্মান্ধতাকো বুলি ক'লেও এইটো ভুল কৰা নহ'ব। কাৰণ কিয় তেওঁলোকক সাধাৰণ জনতা হিচাপে ইয়াত কোনো হিন্দু মুছলমান বুলি এই বেমাৰটোৱে চাই কিনে তাকো আক্ৰমণ নকৰে বা কাৰো গালৈ নাহে। কিন্তু এওঁলোকে বিভিন্ন অঞ্চলত দেখা পাইছে, এইটো অভিযোগ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গোলাঘাটৰ হস্পিটেলত তাত থুই পেলোৱা জামাতীসকলে আছে আৰু জামাতীসকল যদি অসমত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নগ'লহেঁতেন তেনেহ'লে হয়তো ভাৰতবৰ্ষত আজি এই আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি নহ'লহেঁতেন। গতিকে আমি এটা কথাই কৈছোঁ, এই সময়টো আৰু দুখ খুচৰা সময় নহয় যদিও কিন্তু এইসকল লোকৰ বাবেই ভাৰতবৰ্ষত কিন্তু এই আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। গতিকে এইকাৰণে আমি এইসকল লোকক ধৰ্মৰ নামত এই যিটো সংকটৰ সময়, এই সময়ত তেওঁলোকে আইন ভংগ কৰা কাৰো অধিকাৰ নাই। গতিকে এটা কথা আমি স্পষ্টভাৱে কৈছোঁ যে আমি আমাৰ আইন, দেশৰ আইন সকলোৰে বাবে সমান। কিন্তু এটা বিনম্ৰতাৰ অনুৰোধ থাকিব যে আপোনালোক নিজেও সুৰক্ষিত থাকক, অন্য 10জনকো সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰক। চৰকাৰী চাউল বিতৰণৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সময় এটা মানে এনেকুৱা হৈছে যে কিছুমান মানুহে যেন আজি নাপালে কাইলৈ নাপাব, মাজত যেনেকুৱা ধৰণৰ এটা বিষয় ওলাল, জনধন একাউণ্টৰ পইচা সোমালে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 500 টকা এনেকুৱা বিয়পাই দিলে যে এই 2-3 দিনৰ ভিতৰত যদি পইচা নোলায় তেতিয়াহ'লে পইচাটো ঘূৰি যাব। গতিকে এই ধৰণৰ কিছু অপপ্ৰচাৰো মানুহে কৰিছিল, কিন্তু লাহে লাহে এই কথাবিলাক আমি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ। কাৰণ আমি এটা কথা আমি জানো সকলোৱে যে ভাৰতীয় সমাজ ব্যৱস্থাত মানে সমাজবাদ দি মানুহ থাকিব নোৱাৰে। আমি ভাৰতীয় মানুহ সন্ধিয়া পৰ্বত নামঘৰ লগৰ পৰা আৰম্ভ কৰি আমি সমাজখন বাদ দি থাকিব নোৱাৰোঁ। কিন্তু আমাৰতো স্বভাৱগতভাৱে এই বিষয়টো আমাৰ হাতত আছে যে আমি মানুহ লগ খাব লাগে, কথা পাতিব লাগে, আড্ডা মাৰিব লাগে, এই ধৰণৰ এটা স্বাভাৱিকভাৱে মানুহৰ মাজত আছে। কিন্তু এই বেমাৰটোৰ সন্দৰ্ভত কিন্তু আজি ধন্যবাদ দিব লাগিব ৰাইজকো যে 90% ৰাইজে কিন্তু বা 80% ৰাইজে কমেও নিষ্ঠাৰে আৰু অভিজ্ঞতাৰে এই লকডাউন কিন্তু সফল কৰিছে। গতিকে লকডাউন সফল কৰা লোকসকল আৰু এটা সামান্য অংশ বা এটা বিশেষ গোষ্ঠীৰ মানুহ কিছুমানে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যিটো উচিত নহয়। তেওঁলোকৰ যিসকল শিক্ষিত লোক আছে, তেওঁলোকৰ যিসকল মানে এটা আৰ্থিক পেকেজ ভাৰত চৰকাৰে আগবঢ়াইছে, তাৰে ভিতৰত আপুনি জনধন একাউণ্ট বিনামূলীয়া ৰন্ধন গেছ ভিতৰত যিমান হিতাধিকাৰী আছে 3 মাহ এপ্ৰিল, মে', জুন 3 মাহৰ কাৰণে বিনামূলীয়াকৈ আমি তেওঁলোকক ৰন্ধন গেছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিসকলৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলৰ কাৰ্ড নাই তেনেকুৱা ব্যক্তিসকলক আমি এটা অঞ্চলত কাৰোবাৰ 200 আছে, এটা পৰিয়ালত 25 কেজি চাউল পাইছে। এতিয়া দ্বিতীয় পৰ্যায়ত চাউল আৰু দালি এই পৰ্যায়টো ইতিমধ্যে আহি হাজিৰ হৈছে। গতিকে ইয়াত যাতে কোনো খেলি মেলি নকৰে, যিসকলৰ কাৰ্ড নাই সেইসকল লোকেহে যাতে এই সামগ্ৰীখিনি পায়, তাৰ কাৰণে আপোনালোককো মই আজি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু মই চাৰ্কল বিচাৰোঁ গোটেই কথাখিনি আজি অৱগত কৰিম। আমাৰ কথাটো হ'ল কি, আমাৰ মিছন এটা হ'ল এই ব্যাধিৰ পৰা সাধাৰণ জনতাক মানে আক্ৰান্ত হোৱাৰ পৰা আমি মোৰ ক্ষেত্ৰত বিসংগতি ধৰা পৰিছে আৰু সেইখিনি আপোনালোকে এই কথাখিনি নিশ্চিতভাৱে ইয়াত চাই কিছু মানুহৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। কিছু চাই পাব নলগা ব্যক্তিও কিছুমান এক্টৰ অধীনত তেওঁলোকৰ কাৰ্ড নহ'ল, তেনেকুৱা কিছু পৰিয়াল আমাৰ হিচাপত তাৰমানে এতিয়া বৰ্তমান যিটো সংখ্যা সেই সংখ্যা বৃদ্ধি হৈছে। গতিকে এতিয়া আমিতো সকলোকে সম্ভৱ নহয়, এনে নিয়মমতে সদায় সাহস কৰি তেওঁ সেই ট্ৰাকখনত বাধা দিব গৈছিল। ওলোটাকৈ
মাজবাটৰ অচিজনে এইটো স্পষ্টকৈ ৰাখিব এইটো ওলোটাকৈ মাজবাটৰ অচিজনে তেওঁক এৰেষ্ট কৰাই নহয় লগে লগে তেওঁক তাৰ পৰা চালান দিয়াৰ ব্যৱস্থা চাউলৰ গাড়ী দেখুৱাব পৰা নাই অথচ মাত্ৰ চালানখন দেখুৱাই পেলাই সাংবাদিকৰ আগত তেওঁ বাইক দিবৰ কাৰণে মানা কৰিছিল ছাৰ নাই নিশ্চিত মই সেইকাৰণে কৈছোঁ যে গতিকে এজন কোনোবাই যদি আগবাঢ়ি যায় দুৰ্নীতিৰ বিৰুদ্ধে তেওঁক সুৰক্ষা দিব লাগে ওলোটাকৈ যিজনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে তেওঁকে জেলত ভৰাই থোৱাৰ ব্যৱস্থা কৰিছে ক'ত হৈছে মই এইটো লামাবাৰী চাহ বাগিচা আমাৰ সাগৰ জিলাৰ সাগৰ বুলি এজন কাৰ্যকৰ্তা গতিকে এই ক্ষেত্ৰত মই লগে লগে SP ওদালগুৰিক জনাইছোঁ আপোনালোকে যদি কোনো কনভাৰ্চেশ্যন আছে যদি SP-কো সোধে SP-ও গম পাব SP এইটো মানে হেৰি কৰিব ডিনাই কৰিব নোৱাৰে মই লগে লগে কথাটো যেতিয়া গম পাইছোঁ লগে লগে SP-ক জনাইছোঁ SP বিষয়টো তদন্ত কৰি চাম বুলি মোক কথা দিছে চৰকাৰৰ যিখিনি গাইডলাইন্স নীতি নিয়ম যিখিনি বান্ধি দিছে সেইখিনি 100% যাতে সকলো জনসাধাৰণে মানি চলে নিজকো সুৰক্ষিত ৰাখে আৰু অন্য 10জনকো যাতে সুৰক্ষিত ৰাখে আৰু অনুৰোধ কৰিছোঁ বাহিৰত ওলালেই ইতিমধ্যে 12 বছৰৰ তলৰ ল'ৰা ব্যক্তি ঘৰৰ বাহিৰত ওলোৱা মানা কৰিছে গতিকে সেইসকল লোক ঘৰতে অৱগত কৰে আমি যেতিয়া DC বা চাৰ্কল অফিচাৰ বা BDO বা সংশ্লিষ্ট বিভাগসমূহৰ যিসকল মানে বিষয়াবৰ্গ আছে তেওঁলোকক আমি জনাব পাৰোঁ